Hey guys, নমস্কাৰ স্বাগতম জনাইছো সকলোকে আজি এটা নতুন ভিডিও লৈ আৰু যেহেতু ঘৰত আছো লকডাউন কোনোকো ওলাই যাব পৰা নাই ঘৰতে থাকি আমনি লাগিছে সেই ভাবিছো এটা ভিডিও বনাও গতিকে সকলোৱে ভিডিওটো চাই থাকক আৰু এয়া মোৰ কাখতে মোৰ ভন্টি গুনগুন তাই খেলি আছে কিনো কৰিব ঘৰতে স্কুলো নাই যেহেতু সতাই খেলি আছে কি কৰিছা মানে খেলি আছো কি খেলিছা মই ভাত বনোৱা এতিয়া মানে কি হ'ল মই ভন্টিক ক'লো তুমি গান এটা গোৱা তাই এতিয়া বোলে গান এটা গাই শুনাব আপোনালোকক গতিকে সকলোৱে গানটো শুনক मरम दिन सना दिन तेहावै तुमाके कपफुल कुछ दिन तुम्हारे खूपाते सत्य कोई कोई बहागे पलही जानो बोलो पजाओ आहा काकोलो बोलो पजाओ आहा काकोलो कुली खुनु मिठा मान अजय তুমি বুলি সালুতা অনেইবা বঢ়িয়া 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 ইমান ধুনীয়াকৈ গীতটি গাই শুনালে আপোনালোকে কমেণ্ট কৰিবচোন গীতটি গাব পাৰিছেনে নাই দাদা চেনেলটো সাবস্ক্ৰাইব কৰি না ৰবা নাই কোৱা দাদা চেনেলটো লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থেংক ইউ হে গাইজ এতিয়া এটা বস্তু খাম যিটো নেকি বতৰৰ ফল বতৰতে খাব লাগে এতিয়া খাম আমি কঁঠাল দিলাটো এৰুৱাই দিয়ক এতিয়া মজা মজা ফুটা ওলাই যাব আও আচলতে মই কঁঠাল খাই খুবেই বেছি ভাল পাওঁ কঁঠালটো মানে কঁঠালৰ ফুটাটো বেছি পকা হ'লে ভাল নালাগে অলপ আধা কেঁচা হৈ থাকিব লাগে তেতিয়া খুব ভাল লাগে আৰু সকলোৱে কয় বোলে কঁঠাল খোৱাৰ পিছত হেনো বহুত গৰম উঠে কথাটো সঁচা নেকি ক'বচোন বাৰু ধুনু ব'লা কঁঠাল নোখোৱা ধুনু নাখাওঁ কঁঠাল কিয় নোখোৱা তুমি বেয়া পাওঁ ইমান ধুনীয়া মই ইমান ভাল পাওঁ তুমি বেয়া পোৱা ব'লা মই বেয়া পাওঁ ব'লা 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 এফুটা খাবা বেছি খাব নালাগে মই নাখাওঁ নোখোৱা কি খাই ভাল পোৱা তুমি মই আম আপেল খাই ভাল পাওঁ বাহ আম আপেলে খাই একে কঁঠাল নাখায় চাওঁ এতিয়া মই ইয়াৰ পৰা ল'ম কঁঠাল তো এতিয়া খাম নাখাওঁ মই খাম মই কওঁ এতিয়া কিবা এটা কেমেৰাটো বেয়া হৈ গৈছে ভিডিঅ' কিন্তু কি কোৱা নকওঁ যদি ভাল লাগিছে আপুনি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় আপুনি ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব বাই আৰু যদি কৰোণা ভাইৰাছ ওলাইছে চেনিটাইজাৰ মাস্ক পিন্ধি থাকিব কি ক'লা তুমি কি ক'লা ইয়ালে হা না কি ক'লা তুমি মই ক'লো কি যদি চেনেলটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বাবা আৰু যদি কি কয় নতুন হয় লাইক কৰি দিব বাই